আপোনালোকেতো গম পালে আজি আমাৰ কাহিনীটো কেনেকুৱা হ'ব। যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। আহকচোন এতিয়া কাহিনীটো চাওক। গেল মোৰ কাটোতো গেল দে সোনকালে দি তই মোক টিভি চাব লাগে মই সোনকালে মোৰ ৰিমটটো মোক দিবি নে তই সদায় চিৰিয়েল চাই থাকা মই চাব লাগে ৰহে মই অলপমান চাই ইতেহে মোৰ চিৰিয়েলখন তই অলপ বেছি কৰা দে যা তই খেলি আনি অলপমান নাংগে যা তই টিভি চাবা আপি চলি তই মাৰ লগত কাম কৰি থাকবা নোৱাৰা তই আপি চলি হৈ আঞ্জা কাট মাক অলপ সহায় কৰি দি ৰহে আধা ঘণ্টাহে চাম চলি মনে থাক ঐ কি কৰি আছ ততে হা তোৰ কাজিয়া লাগিব হ'লে ৰাতিপুৱা হ'বহে লাগি গতে মই কাজিয়া লগা নাই নহয় বা ইহে কৰবা পৰা আহিছে ঘপককে মই চিৰিয়েল চাই আছিলো আহি কেনে ক'লে যে মোক কাৰ্টুন চাব দে তই মাৰ লগত কাম কৰিব যা ছোৱালী মানুহ হয় বা তই এনেকা কিয় ক'লি মইতো এনেকৈ তোক কোৱা নাছিলো নহয় মইতো এইখিনি পৰত সদায় টিভি চাওৱে তইতো জানৱে তইতো আপি চলি তইতো টিভি চাব নালাগে নহয় তইতো কামে কৰিব লাগে মাৰ লগত আপি চলি টিভি চাব নালাগে বুলি ক'ত লিখা আছে হা চলি তহঁতে কি এনেকুৱা কৰ হা ভালকে দুৱ বহি ক'লে টিভি চাব নোৱাৰা নেকি নৰো মই তাইৰ লগত টিভি চাবা তাইক যাব দিম আৰু মই অকলে টিভি চাম তই যাবিনে নাই হা মোক টিভি চাব দিবিনে তই আজি নিদিও কৈছো মই নিদিওৱে তোক এদিনা মোক ভালকে শান্তি মতে টিভি চাব নিদিওৱে তই মই ক'ত নিদিওঁ তোক তইহে আগতে আহি ইয়াত টিভি চাই থাক মোক চাবই নিদিয় এদিনত যাবিনে তই ইয়াৰ পৰা তই যেতিয়া ৰিমটটো দিবি মই তেতিয়াহে তোৰ চুলিৰ পৰা এৰাই দিম ৰবিচোন তহঁতে ইমান কিয় এনেকে কৰি আছা না মাৰামাৰি নকৰিবিচোন বাবু তাই চুলিৰ পৰা এৰি দে তাই দুখ পাইছে নহয় তোৰ বা হয় তোতকে ডাঙৰ হয় তই জানই নাজানো তই একেলগে লগ হৈ টিভি চাব নোৱাৰা নেকি সদায় কাজিয়া মই মাক মাতি লৈ আনো বা তাৰ বা থকাৰ কাৰণে লিখিত কি চাবি বেটা তইও বাধাৰ কাৰণে কান্দি দেখাইছিলি দে এতিয়া দিবি না ৰিমটটো তই মোক আৰু চুলিত টানবা লাগব নেকি তক তহঁত দুটা সদায় টিভি কাৰণে কি লাগি থাকো হা চোৱাচোন সিহঁতে তেতিয়াৰ পৰাই কাজিয়া লাগি আছে মা বাবুৱে মিৰাক চুলিটো টানিছে জানানে তাই কান্দিছে নহয় মা মই তাইৰ লগত টিভি চাবাহে আহিছিলো তাইহে মোক টিভি চাবা নিদিয়ে তাই মোক তাৰে পৰা খেদি আছে টিভি চাবা নালগে তই বুলি কেনে নহয় মা সিহে মোক চুলিত টানি আছে তেতিয়াৰ পৰা আৰু কাজিয়া নালাগিবি ভালকে টিভি চাই থাক দুয়োটাই মোক আৰু মাতি নাথাকিবি মই ভাত বনাব দেৰি হৈছে মায়ে কি ক'লে শুনিছেনে তহঁতে এতিয়া ভালকে দুয়োটাই লগ লাগি টিভি চা হে লাইট গ'ল মোৰ চিৰিয়েলখন গ'ল মই ভালে পাইছো তইতো মোক টিভি চাব নিদিলি নহয় বাই তোকহে চাপৰ্ট কৰে মোক হলি নকৰিয়ে তই ভাল যে তোক কিয় চাপৰ্ট কৰিব লাইট গ'ল এতিয়া মই যাওঁ তই টিভি চা বাই মই চাব বিচৰা কাৰণেহে লাইট গ'ল ময়ো যাওঁ দে আৰু থাকি লাভ নাই আজি ভিডিঅ'টো যদি ভাল লাগিছে যদি বেয়া লাগিছে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু কিহৰ কাৰণে বেয়া লাগিছে কমেণ্ট কৰি জনাব দেই লগতে আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব লগতে নটিফিকেশ্যন পাবলৈ বেল আইকনটো দবাই দিবলৈ নাপাহৰিব দেই আজিৰ কাৰণে বাই